তো সুন্দৰ লাগিছে ঐ মাছ ভৰ্তি হৈ যাব তামাম মাছ আজি এইখিনি ধুনীয়া মাছ দেই Welcome to Sharing Pukon Vlogs. মই আৰু এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজি মানে কি ডাঙৰ বৰষুণ দিলে আৰু যিহেতু ডাঙৰ বৰষুণ দিয়াৰ কাৰণে মাছটো পূৰা পথাৰত খেলি আছে চেপা পাতিছোঁ 3টা আৰু বাকী আঁঠুৱাখন আনিছোঁ মানে ধুনীয়াকৈ সুত বৈ আছে লু এটা আছে মানে তাত মাছটো গৈ আছে আৰু কিমান মাছ পাম কি হয় গোটেইখিনি দেখাই দিম আপোনালোকক এনে সৰুকৈ এটা ব্লগ বনাই আছোঁ চাব পথাৰখন কিমান সেউজীয়া হৈছে ধুনীয়া লাগিছে ইমান ধুনীয়া ধান হৈছে বৰষুণ ডাঙৰকৈ দিলে মাছটো পূৰা আহিছে ইয়াত এতিয়া পাতি পানী খোলা হৈ আছে নিজৰ ধৰণে মাছটো দেখিব ডাউন হৈ গৈ আছে সাংঘাতিক মাছ এই আগত পাতি থৈছে কি মানে এই প্ৰচেছটো মানে এইটো ভাল এইটো এই নলাটো মানে কি পোৱা সুতটো বেছি আছে যে এইটোত মানে চেপা পাতিছিলে কিন্তু চেপাটো মাছ ইমান নালাগিলে আমাৰ সুতটো বেছি কাৰণে এতিয়া এই জালখনত ফচি যাব গোটেই মাছটো ফচি যাব আৰু এইফালে এই তাত গোট খাই আছে মাছটো এইফালে গৈ আছে এতিয়া মাছটো বাটটো আছে না চাহ বাটটো চাহ এতিয়া 5 মিনিট হোৱা নাই পতা মাছটো দেখাই দিছোঁ আপোনালোকক কেনেকৈ মাছটো আহিছে এইটোত আৰু এইফালে এনেকৈ এই ভৰি ভৰি এইটোত এই এনেকৈ এতিয়া এই হ'লে হেলৈ আহিছে কিন্তু হ'লেও মানে এতিয়া ৰাতি পৰা লাগিব মাছটো টোটেল চেপা আমাৰ 3টা পাতি থোৱা আছে ইয়াতে এইটো পইণ্টত পাতি থোৱা আছে আৰু এতিয়া জালখন পাতিছে ইয়াতে আৰু সেইটো চাইডে আছে 2টা আছে হা এইটো চোৱা নাই কিমান লাগিছে এতিয়া বহুত ডাঙৰকৈ দিয়া কাৰণে মাছটো লাগিলে আৰু ইমান বঢ়িয়া লাগিছে একদম সেউজীয়া হয় এতিয়া আমি ৰাতি আহিলোঁ আৰু যিহেতু আমি কৈছোঁ 9 বজাত আহিম বুলি মাছটো আমি গম পাইছোঁ এইখিনি মাছ আহিছে হয় নাই মাল এইফালে ওলাই যাব সেইফালে ওলাই যাব এইটো এটা ভিডিঅ' দেখা নটিছ চাই দেখৰ হেই কি পৰিলে কি পৰিলে কি পৰিলে এতিয়া এছো আমি এতিয়া মাগুৰ মাছ ৰাতি গুলি দিছোঁ আৰু মই এই কথা আহি ক'লে আকৌ কাটিব বহুত প্ৰব্লেম হৈ যায় সৰু মাছো আছে আৰু দ্বিতীয়টো হ'ল কি এতিয়া আমি ৰাতি চাবলৈ আহিলোঁ 10টা বজাত এই মাগুৰ মাছ দেখিলে নহয় লাইভ ভিডিঅ' দেখাই আছোঁ আপোনালোকক এতিয়া আমি এইটো চাব লৈছোঁ মানে এতিয়া প্ৰথম চাই দিছোঁ আৰু বাকী আকৌ 8টা বজাত চাই দিম মাছটো মানে নহ'লে উভতি যায়গৈ আৰু শুকুৱাই দিছে মানে মাছ কিমান লাগি চাওঁ এইখিনি এতিয়া 2 ঘণ্টা লাগিছে এইটো প্ৰায় 1 কিলো ওপৰতে হ'ব সুতি বনাব লাগিব বাকী আৰু 9টা বজাত চাই দিম কিমান পাওঁ দেখুৱাম আপোনালোকক চাই ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব এইখিনি মানে জুই জ্বলাব লৈছোঁ আৰু শুকুৱাব লাগিব ডাঙৰ পুঠি মাছ এতিয়া চেপাটো চাবলৈ আহিছোঁ ৰাতিপুৱা পানীটো ওপৰ গৈছেগৈ এতিয়া মাছ চাওঁ কিবা লাগিছে পানীটো খালি ওপৰ গৈছেগৈ ইমান নালগা যিমানটো লাগিব মাছটোতো বহুত খেলি আছোঁ মই মাছ তামাম খেলি আছে এইটো একদম সৰু মাছ লাগিছে ইয়াত এইখন এইটো প্ৰচেছটো ভাল এইটো মানে আৰু এইফালে ফ্ৰণ্টৰ চাইডত লেঙেৰি জাল পাতি থোৱা আছে তথাপিতো সৰু মাছো পাৰ হৈ গৈছে ইয়াতো হৈ গৈছে তামাম মাছ এইখিনি এতিয়া চেপাটো চাব যাওঁ এইটো লাইনত 2টা চেপা পাতি থোৱা আছে এইটো চাইডত
এটা চাম এতিয়া যা চাই তই চাই যা ইয়াতো পূৰা মাছ মাছটো এই লাইনলৈ মাছটো আহিছে চাচোন ফ্ৰণ্টত আহিছে নাই খেলিছে চাগে ন লাগিছে দে তেতিয়াহ'লে বেছি লাগিছে মোৰতো কম লাগিছে এইটো আছে বিমলৰ চেপা একেটা লাইনত দুটা চাব পাঠ্য আছে এই মাছ কিমান ধুনীয়াকৈ মাছ আহি আছে এইটো ভাল মাছ লাগিব ঐ এইটো ফুল ভৰ্তি হৈ গৈছে হে চাল এইটো দুকেই মাহ হ'ব হে মাছ আজি এইটো বৰ ধুনীয়া মাছ দেই ওলোৱাই নাচোন এবাৰ এইখিনি মাছ আহিছে দেই ঠিক আছে কেজি কথা যাব বঢ়িয়া এতিয়া মই চেপাটো মা এইটো চাম এতিয়া চাবলৈ আহিছোঁ লাগিছে ভৰ্তি হৈ গ'ল ফুল ভৰ্তি হৈ গ'ল ওপৰলৈ লৈ ওপৰলৈ বিক্ৰী যাব বহল যে বিক্ৰী হৈ যাব বিক্ৰী হৈ যাব ভৰ্তি হৈ যাব সুন্দৰ লাগিছে ঐ মাছ ভৰ্তি হৈ যাব এতিয়া আমি পুনৰ আকৌ হেৰি 1 ঘণ্টা পাছত আহিছোঁ এতিয়া মোৰতো লাগিলে বাৰু 2 কেজি এতিয়া ইয়াত কিমান লাগিছে চাওঁ ইয়াতো কম নহ'ব তাৰমানে 2 কেজি কম নহ'ব ইয়াতো সেইখিনি কম লাগিছে কিন্তু হ'লেও 1 কেজি মান আহিছে ইমান লাগি আধা কিলো লাগি আছে তথাপিতো 1 কেজি মান আহিছে আছে মোৰ আছে তাত ঘৰত আছে সেইটো আহিছে মাছটো পূৰা লাগি আছে ৰাতিপুৱা লাগি আছে দেই মাছটো শুকুৱাই আছোঁ এইটো হৈছে বু ভাগৰ এইটো মাছটো পূৰা খেলিছে পূৰা মাছ আহিছে এতিয়া চাব লাগিব এইটো পাতি থৈ গৈছে কি নালাগিলে আছে কেলে আহিব মানুহ ধুনীয়া লাগিছে এইটো এতিয়া পথাৰৰ পৰা আনি পিনি এনেকৈ এইখিনি অলপ আধা হৈ আছে তেতিয়া জাপাখন অলপ পৰিব